ঐ শুনা তোমাকে কৈছো এটা নতুন সাঁথৰ আছে। সাঁথৰটো হ'ল এনেকুৱা কি বস্তু পুৰুষে কৰে মাত্ৰ এবাৰ আৰু মহিলাই কৰে বাৰ বাৰ। কোনে জানে? শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰা। যাৰ উত্তৰটো শুদ্ধ হয় তাক নেক্সট ভিডিঅ'ত নামটো উল্লেখ কৰা হ'ব। কোনে জানে ফটাফট শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰা। আৰু ভিডিঅ'টোৰ শেষত সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টোত যাতে কোনো ভুল ভাবি বেয়াকৈ নলয় তাৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ, কোনো ভুল ভাবি বেয়াকৈ নল'ব। কোনে জানে শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰা। ঐ শুনা তোমাকে কৈছোঁ এটা নতুন সাঁথৰ আছে। সাঁথৰটো হ'ল ছোৱালীসকলে কি বস্তু বছৰত মাত্ৰ এবাৰহে কিনে। কোনে জানে? শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰা। যাৰ উত্তৰটো শুদ্ধ হয় তাক নেক্সট ভিডিঅ'ত নামটো উল্লেখ কৰা হ'ব। কোনে জানে ফটাফট শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰা। আৰু ভিডিঅ'টোৰ শেষত সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টোত যাতে কোনো ভুল ভাবি বেয়াকৈ নলয় তাৰ কাৰণে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ। কোনে জানে ফটাফট শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰা। ঐ শুনা তোমাকে কৈছোঁ এটা নতুন সাঁথৰ আছে। সাঁথৰটো হ'ল এনেকুৱা কি বস্তু গাঁৱত আছে চহৰত নাই, গাঁৱত আছে কুকুৰাৰ নাই। কোনে জানে? শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰা। যাৰ উত্তৰটো শুদ্ধ হয় নেক্সট ভিডিঅ'ত তাৰ নামটো উল্লেখ কৰা হ'ব। কোনে জানে ফটাফট শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰা। ঐ শুনা তোমাকে কৈছোঁ এটা নতুন সাঁথৰ আছে। সাঁথৰটো হ'ল এনেকুৱা কি বস্তু আছে যিটো মহিলাসকলৰ আগফালে থাকে কিন্তু গৰু ছাগলীৰ পিছফালে থাকে। কোনে জানে? শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰা। যাৰ উত্তৰটো শুদ্ধ হয় তাৰ নেক্সট ভিডিঅ'ত নামটো উল্লেখ কৰা হ'ব। কোনে জানে ফটাফট শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰা। আৰু ভিডিঅ'টোত সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো যাতে কোনো ভুল ভাবি বেয়াকৈ নলয় তাৰ কাৰণে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টোত কোনো বেয়াকৈ বা ভুল ভাবি বেয়াকৈ নল'ব। শুনা তোমাকে কৈছোঁ এটা নতুন সাঁথৰ আছে। সাঁথৰটো হ'ল এনেকুৱা কি কাম আছে যিটো কাম স্বামীয়ে কৰিলে পত্নীয়ে বেয়া পায় আৰু পত্নীয়ে কৰিলে স্বামীয়ে বেয়া পায়। কি বাৰু? কোনে জানে? শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰা। যাৰ উত্তৰটো শুদ্ধ হয় তাৰ নেক্সট ভিডিঅ'ত নামটো উল্লেখ কৰা হ'ব। কোনে জানে ফটাফট শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰা। আৰু ভিডিঅ'টোৰ শেষত সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো যাতে কোনো ভুল ভাবি বেয়াকৈ নলয় তাৰ কাৰণে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ।